আপোনালোকে ভাবিছে চাগে ন মই ক'লৈ যাওঁ ইমান ৰাতিপুৱাই কাপোৰ কানি ভৰাই আছোঁ ছানডে দিনাও কিন্তু মই যাব লৈছোঁ ঘৰলৈ কাম এটাৰ কাৰণে মাতিছিলে এতিয়া ওলাইছোঁ দেই পেকিং কৰিতো হৈ গ'ল এতিয়া ঝটপটকৈ মই ওলাই লওঁ মোৰ ওলাই মেলি হৈ গ'ল এতিয়া ব'লকচোন গৈ থাকোঁ কিন্তু মোক ধুনীয়া লাগিছে নাই বাৰু বহুত দিনৰ মূৰত এইটো টি চাৰ্ট ওলাই পিনি পিন্ধিছোঁ ভাল লাগিছে চাগে ন মই নিজৰ তাৰিফ নিজেই কৰি লৈছোঁ আপোনালোকে ক'ব হা মোক কেনেকুৱা লাগিছে হাতত এই 3টা বাদাম লৈ খাই খাই গৈ থাকোঁ আৰু ঘৰলৈ বুলি ৰুমৰ পৰা ওলাই অকণমান খোজকাঢ়িব লাগে সেইডোখৰ খোজকাঢ়ি গৈ থাকোঁ তাৰপিছত ৰাস্তাত যদি টমটম পাওঁ উঠি ল'ম এতিয়া আকৌ টমটমখন পালোঁ নহয় এতিয়া টমটমত উঠিছিলোঁহে সেইটো সময়তে ফোন আহিলে বোলে আজি ঘৰ নগ'লেও হ'ব তো মই আকৌ ঘূৰি আহিলোঁ চাওক না ইমান ধুনীয়াকৈ সাজি কাজি গৈছিলোঁ কিন্তু এতিয়া আকৌ মই ৰুমলৈ আহিলোঁ আৰু ৰুমলৈ যাওঁগৈ আৰু দেই আকৌ নেক্সট এটা মিনি ব্লগত লগ পাই আছোঁ আপোনালোকক